প্ৰত্যেক মানুহে গোটেই জীৱন সুখৰ পাছফালে দৌৰি থাকে। আমি গোটেই জীৱন এই চেষ্টাত থাকোঁ যে কেনেকৈ সুখৰ মুখ দেখোঁ, কিন্তু এনেকুৱা লাগে যেন সুখবোৰ আমাৰ লগত খং কৰি ক'বাত গুচি গৈছে। যিকোনো এজন ব্যক্তিক যদি সোধা যায় আপুনি কেনে আছে, তেন্তে বাহিৰৰ পৰাটো তেওঁ ক'ব মই সুখী আছোঁ, কিন্তু যেতিয়া তেওঁৰ মনৰ নিচেই কাষত যদি গৈ সোধা যায় তেতিয়া তেওঁ ক'ব মোৰ ওচৰত সকলো বস্তু আছে সুখী হ'বলৈ, কিন্তু মই প্ৰকৃততে সুখী নহয়। মানুহে নিজৰ জীৱনত সকলো বস্তু গোটাই লয়, ধন সম্পত্তি আদিও থাকে, কিন্তু একমাত্ৰ নথকা বস্তুটো হ'ল সুখ। সিহঁতৰ মনত শান্তি নাথাকে। আমাৰ বন্ধু সম্বন্ধীয় বহুত থাকে, কিন্তু যিয়ে আমাৰ নিসংগতা দূৰ কৰিব পাৰে তেনেকুৱা কোনো নাথাকে। আজি আমি কথা পাতিম এনেকুৱা দুটা কাহিনীৰ। যেতিয়া আপুনি জীৱনত সাহস হেৰুৱাব, যেতিয়া এনে লাগিব যে মোৰ জীৱনটো একো সুখেই নাই, যেতিয়া আপোনাক জীয়াই থকাৰ ইচ্ছা শেষ হ'ব, তেতিয়া এই কাহিনীয়ে আপোনাক জীয়াবলৈ নতুন প্ৰেৰণা দিব। প্ৰথম কাহিনী। এক ধনী মহিলা এজন মনোচিকিৎসকৰ ওচৰত গ'ল। ডক্টৰ ছাৰ, মোক এনেকুৱা লাগে মোৰ গোটেই জীৱন বেকাৰ হৈ গ'ল। ইয়াৰ একো অৰ্থই নোহোৱা হ'ল। কোনো সুখেই মোৰ নাই। মোৰ ওচৰত ধন সম্পত্তিৰ একো অভাৱ নাই, তথাপিতো মোৰ জীৱনত একো সুখ নাই, আৰু এতিয়াতো মই জীয়াবও নিবিচাৰোঁ। এনেকুৱা লাগে মৰি যোৱা হ'লেই ভাল আছিল। একো ধৰিব পৰা নাই কি কৰোঁ। মনোচিকিৎসকে এজনী বুঢ়ী মহিলাক মাতিলে। তেওঁ তাত চাফ চিকুণৰ কাম কৰি আছিল, আৰু সেই ধনী মহিলাক ক'লে মই এই বৃদ্ধ মহিলাক তোমাক এইটো ক'ব দিম যে কেনেকৈ তেওঁ জীৱনত সুখ বিচাৰিলে। মই বিচাৰোঁ যে তুমি এই কথাবোৰ মন লগাই শুনা। এওঁৰ জীৱন কেনেকুৱা আছিল আৰু এওঁ কেনেকৈ নিজকে হেণ্ডেল কৰিলে। তেতিয়া বৃদ্ধ মহিলাই ঝাৰু তলত ৰাখিলে আৰু ক'ব ধৰিলে মোৰ স্বামীৰ মেলেৰিয়া বেমাৰত মৃত্যু হৈ গ'ল, আৰু তাৰ 3 মাহৰ পাছত মোৰ ল'ৰাটোৰো পথ দুৰ্ঘটনাত মৃত্যু হৈ গ'ল। মোৰ ওচৰত কোনো নাছিল। মোৰ জীৱনত একো বচা নাছিল। মোৰ টোপনি ভোক পিয়া সকলো নোহোৱা হৈ গৈছিল। মই হাঁহি ধেমালি কৰিবলৈ একেবাৰে এৰি দিছিলোঁ। মই নিজৰ জীৱনটো শেষ কৰাৰ কথা ভাবিব ধৰিলোঁ। এদিন মই কামৰ পৰা ঘৰলৈ আহি আছিলোঁ, তেতিয়া এটা মেকুৰী পোৱালি মোৰ পাছে পাছে আহিব ধৰিলে। বাহিৰত বহুত ঠাণ্ডা আছিলে, সেইকাৰণে মই পোৱালিটো ঘৰৰ ভিতৰত আহিব দিলোঁ। মেকুৰী পোৱালিটোৰ কাৰণে মই অলপ গাখীৰৰ ব্যৱস্থা কৰিলোঁ। মেকুৰী পোৱালীয়ে গোটেই গাখীৰ খাই পেলালে। তাৰ পাছত মেকুৰী পোৱালীয়ে মোৰ ভৰিত কোচমোচ কৰি লাগি ধৰিলে আৰু ভৰিত চেলেকিব ধৰিলে। সেইদিনা মই বহুত মাহৰ পাছত হাঁহিছিলোঁ। তেতিয়া মই ভাবিলোঁ এটা মেকুৰীৰ অলপ সহায় কৰি যদি মই সুখ অনুভৱ কৰিছোঁ, তেনেহ'লে হ'ব পাৰে অন্য লোকসকলক যদি সহায় কৰা যায় তেন্তে মই আৰু সুখ প্ৰাপ্ত কৰিব পাৰিম। সেয়েহে মোৰ চুবুৰীয়া মানুহ যিজন বেমাৰত ভুগি আছিল তেওঁৰ কাৰণে কেইটামান বিস্কুট বনাই লৈ গ'লোঁ, আৰু এনেকৈ সদায় মই কিবা নহয় কিবা কাম কৰিছিলোঁ যিটোৱে বেলেগক সুখ দিয়ে, আৰু সিহঁতক সুখী দেখি মই বহুত সুখৰ অনুভৱ কৰোঁ। আজি মই সুখৰ ঠিকনা প্ৰাপ্ত কৰি লৈছোঁ, বেলেগক সহায় কৰি, সিহঁতক সুখী কৰি। কথাখিনি শুনি ধনী মহিলাগৰাকী কান্দিব ধৰিলে। তেওঁৰ ওচৰত সকলো বস্তু আছিল যিটো টকা পইচাৰে কিনিব পাৰি, কিন্তু তেওঁ সেইটো হেৰুৱাই পেলালে যিটো কোনো টকা পইচাৰে কিনিব নোৱাৰি। এই কাহিনীটোৱে আমাক শিকায় যে জীৱনৰ সুখবোৰ এইটোৰ ওপৰত নিৰ্ভৰ নকৰে যে আমি কিমান সুখী, তাৰ সলনি এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে আমাৰ কাৰণে কিমান লোক সুখী হৈছে। যেতিয়া আপোনাক এনেকুৱা লাগে আপুনি সুখী নাই, জীৱনৰ সুখ শেষ হৈ গৈছে, তেতিয়া এবাৰ হ'লেও চেষ্টা কৰি চাব যাতে আপোনাৰ কাৰণে অন্য কোনোবাই সুখৰ অনুভূতি পাইছে। বিশ্বাস ৰাখক, যেতিয়া আপুনি কাৰোবাৰ জীৱনত সুখৰ কাৰণ বনে তেন্তে দেখিব আপোনাৰ জীৱনতো নিজেই সুখ আহি যাব। কিছুমানে কয় যেতিয়া আমি চৰাইকেইটাক দানা খুৱাওঁ তেতিয়া আমি বহুত সুখী হওঁ, আৰু কিছুমানে কয় যেতিয়া আমি কুকুৰ বা গৰুক ৰুটি খুৱাই দিওঁ, কোনোবা অসহায় মানুহক অন্ন দিওঁ, কোনোবা দুখীয়া মানুহক সহায় কৰি দিওঁ, সেই কামে আমাক বহুত সুখৰ অনুভূতি দিয়ে। কোনোবাই কৈছে নহয় দুখ ভগাই ল'লে কমি যায় আৰু সুখ ভগালে বাঢ়ি যায়। এতিয়া আহোঁ দ্বিতীয় কাহিনীটোলৈ। এখন ৰেলত এজন বেপাৰী যাত্ৰা কৰি আছিল। তাৰ ওচৰত এটা ভিখাৰী আহিল। সি বেপাৰীৰ ওচৰত ভিক্ষা খুজিব ধৰিলে। বেপাৰীয়ে ক'লে মই বেপাৰী হয়, মই লেনদেনত বিশ্বাস কৰোঁ। তোমাৰ ওচৰত কিবা আছে মোক দিবলৈ, তেতিয়াহে মই তোমাক কিবা দিম। বেপাৰীৰ কথা ভিখাৰীজনৰ অন্তৰ চুই গ'ল। সি মনতে নিশ্চিত কৰিলে যেতিয়াই কোনোবাই মোক ভিক্ষা দিব তেতিয়া তাৰ বিনিময়ত ময়ো কিবা এটা নিশ্চয় দিম। সি চিন্তা কৰিব ধৰিলে মই কি দিব পাৰোঁ। বহুত চিন্তা কৰাৰ পাছত তাৰ চকু ওচৰৰ বাগিচাত গ'ল। সি তাৰ পৰা কেইটামান ফুল ছিঙি আনিলে। তাৰ পাছত যেতিয়াই কোনো ব্যক্তিয়ে তাক ভিক্ষা দিয়ে তাৰ বিনিময়ত সি ফুল দিব ধৰিলে। এদিন সি সেই বেপাৰীটোক আকৌ লগ পালে।
বেপাৰীক সি ক'লে, আপুনি মোক যোৱাবাৰ কৈছিল যে মই যদি আপোনাক কিবা এটা দিওঁ তেতিয়া আপুনি তাৰ বিনিময়ত মোক কিবা এটা দিব। আজি আপোনাক দিবলৈ মোৰ ওচৰত এক সুন্দৰ ফুল আছে। ফুলটো লৈ বেপাৰীয়ে ভিক্ষাৰীটোক বহুত ভাল ভিক্ষা দিলে আৰু ক'লে, আজিতো তুমিও মোৰ নিচিনা এজন বেপাৰী হৈ গৈছা। কথাষাৰ শুনি ভিক্ষাৰীজন মনে মনে বহুত আনন্দিত হৈ গ'ল। সি ভাবিব ধৰিলে, হয়তো ময়ো সঁচাকৈ এজন বেপাৰী হৈ গৈছো, কাৰণ বেপাৰটো এইটোৱে হয়, আমি কাৰোবাক কিবা বস্তু দিওঁ, তাৰ বিনিময়ত অন্য লোকেও কিবা এটা দিয়ে। এতিয়া দ্বিতীয়বাৰ সেই ভিক্ষাৰী আৰু বেপাৰীজন একেখন ৰেলতে গৈ আছিলে। কিন্তু এইবাৰ সেই ভিক্ষাৰীজন বহুত সুন্দৰ লাগি আছিল। তাৰ কানি কাপোৰ বৰ ধুনীয়া আছিল। সি বেপাৰীজনক সুধিলে, আপুনি মোক চিনি পাইছেনে? বেপাৰীয়ে ক'লে, মই নাজানো তুমি কোন হয়, মইতো প্ৰথমবাৰ তোমাক লগ পাইছো। ভিক্ষাৰীয়ে ক'লে, এইটো আমাৰ তৃতীয় সাক্ষাৎ হয়। মই সেই ভিক্ষাৰী হয় যিয়ে আপোনাৰ পৰা প্ৰেৰণা লৈ ফুলৰ বেপাৰ আৰম্ভ কৰি দিছো। আজি মই আপোনাৰ প্ৰেৰণাৰ কাৰণে বহুত ডাঙৰ বেপাৰী হৈ গৈছো আৰু নিজৰ ফুলৰ বেপাৰৰ কাৰণে মই বেলেগ চহৰ এখনত গৈ আছো। এই কাহিনীয়ে আমাক শিক্ষা দিয়ে যে আমি নিজকে যি ভাবো সেইটোৱে বনি যাওঁ। যদি আমি গোটেই জীৱনটো নিজকে দুখী বুলি মানি লওঁ, তেতিয়া দুখে আমাৰ পিছ কেতিয়াও নেৰিব। আৰু যদি আমি নিজকে ভিক্ষাৰী বুলি ভাবো, তেন্তে আমাৰ স্বভাৱো তেনেকুৱাই হৈ যাব। আৰু যদি আমি নিজকে এজন সফল আৰু সুখী ব্যক্তি বুলি মানি লওঁ, তেতিয়া আমাৰ জীৱনত সুখ আৰু সফলতা নিজেই আহি যাব। এটা কথা মনত ৰাখিব, আপোনাক সেইটো প্ৰাপ্ত নহয় যিটো আপুনি পাব বিচাৰে। আপোনাক সেইটো প্ৰাপ্ত হয় যিটোত আপুনি বিশ্বাস ৰাখে, যিটোক আপুনি মানি লয়। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কি মানিব বিচাৰে। যদি আপুনি নিজকে এনেকৈ দুখী ব্যক্তি বুলি মানি লয়, তেনেহ'লে দুখৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰিব। আৰু যদি নিজকে এজন সুখী ব্যক্তি বুলি মানি লয়, তেনেহ'লে বিশ্বাস ৰাখক আপোনাৰ সকলো দুখ দূৰ হৈ যাব, আপোনাৰ জীৱন সুখেৰে ভৰি পৰিব।